ব্যৱহাৰ কৰি সুৰক্ষা দিয়া বুলি স্বীকাৰ কৰি পেলালে তৰুণ গগৈয়ে। কেৱল ইমানেই নহয়, হিমন্ত স্বাৰ্থত তেতিয়া দিল্লীতো হেঁচা দিয়া বুলি অকপতে স্বীকাৰোক্তি প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ। হিমন্তৰ অপকৰ্ম দেখি চকু মুদি আছিলো। মেনিপুলেশ্যন কৰি গৈছিল, মই নেদেখাৰ ভাও জুৰিলো। সাংবিধানিক পদবীৰ ভয়ংকৰ অপব্যৱহাৰৰ স্বীকাৰোক্তি। তৰুণ গগৈ হিট এণ্ড ৰান সন্দৰ্ভত বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাক্ৰমণ সহিবলৈ গগৈ বৃহস্পতিবাৰে সদনত নাছিল। তেতিয়াই বিত্তমন্ত্ৰীয়ে কৈছিল, টেলিভিছনত আহিব কাউণ্টাৰ এটেক। He is not in the house. If you have hit somebody, then you have ready to take that reply also. তাৰ পিছত তেখেতে কি কৰিব, ইয়াত একো নকব। অলপ পিছত গধূলি টিভিত দেখিব যে চুঙাকেইটাৰ সন্মুখত তেওঁ ডাঙৰ ডাঙৰ কথা কব। দিল্লীৰ পৰা এইবাৰ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। এই প্ৰত্যাক্ৰমণ কৰিবলৈ যাওঁতে গগৈ ভয়ংকৰ স্বীকাৰোক্তি দিলে। সংবিধান ৰক্ষাৰ শপত লৈ তেওঁ কি ভয়ংকৰভাৱে সংবিধান প্ৰদত্ত ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। গগৈয়ে ক'লে, মেনিপুলেট কৰি কটন কলেজৰ অস্ত্ৰৰ গোচৰটো হিমন্তই নোহোৱা কৰিছিল। যিটো আৰ্ম ছেক্টৰ কেছ আছিল, যি কয় কটন কলেজৰ যিটো কেছ আছিল, সেই কেছটো আজি কেনেধৰণেৰে আজি সেইটো ৰং মই কওঁ যে মেনিপুলেশ্যন কৰি সেই কেছটো কি কয় ফাইনেল ৰিপৰ্ট দিয়াইছে। তাৰপিছত গগৈয়ে ক'লে, সকলো দেখিও তেওঁ তেতিয়া চকু মুদি আছিল। মই যোগেৰে নহয় বুলি কোৱা নাই, মই বচোৱা নাই, তেওঁলোকে নিজে বচাইছে। মই কোনো অফিচাৰক ক'বলৈ কোৱা নাই, তেওঁ মানে বচাইছে, মই চকু মুদি আছিলোঁ। মই যোগেৰে বুলি কৈছোঁ, আজিও আগতেও মই কৈছোঁ যে মই যোগৰীয়া। হিমন্তৰ সেই পাপৰ চেকা এতিয়া তেওঁৰ গাতো লাগিছে বুলি কৈ গগৈয়ে ক'লে, জানিও বহু অপকৰ্মৰ বেলিকা তেওঁ নজনাৰ ভাও জুৰিছিল। তেওঁ এইবিলাক মেনিপুলেশ্যন কৰি বচাইছে আৰু মই নজনা ভাও ধৰি আছোঁ। মই আজি ক'লো মানে আপুনি সেইটোৱে কথা, আপুনি একোকাৰ দেখিও নেদেখা মই দেখি নেদেখা ভাও ধৰি আছোঁ। উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত মন্তব্য কৰি গগৈয়ে ক'লে, তেতিয়াৰ গৃহমন্ত্ৰী পি চিদাম্বৰমেও হিমন্তক সতৰ্ক কৰি দিছিল। সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ কৰি সেইবাৰো তেওঁহে হিমন্তক উদ্ধাৰ কৰিলে। মোক চিদাম্বৰমেও কৈছে যে ইয়াৰ বিৰুদ্ধে বহুত কেছ আছে, মানে অভিযোগ আছে, অভিযোগ। তেতিয়া মই কৈছোঁ যে এইবিলাক অভিযোগ আছে, অভিযোগবিলাক তুমি কেনেকৈ বচাব লাগে তুমি বচোৱা, এইবিলাক অফিচাৰবিলাকৰ কথা পাতি। আপুনি তাত তেতিয়া আপুনি বাধা দিছিলে তেওঁক, বা আপুনি বাধা দিয়ে মই বচাইছোঁ কাৰণ তেতিয়া আমাৰ লগত আছিল। ইমান দিনে গগৈয়ে অভিযোগ কৰি আছিল, সাৰদা আৰু লুই বাজাৰ কেলেংকাৰীৰ পৰা উদ্ধাৰ পাবলৈ হিমন্ত বিজেপিলৈ গ'ল। এইবাৰ গগৈয়ে ক'লে, এসময়ত তেওঁৰ দলেও অপকৰ্মৰ পৰা সুৰক্ষা দিয়াৰ স্বাৰ্থতে হিমন্তক কংগ্ৰেছলৈ আনিছিল। এজিপিৰ লগত থাকোঁতে আৰ্ম ছেক্টৰত কেনেকৈ কি হৈছিল সকলোৱে জানে। সেই আৰ্ম এক্টক ৰক্ষা কৰি পাবৰ কাৰণে কংগ্ৰেছত যোগ দিলে। কংগ্ৰেছত জীৱনৰ 23টা বসন্ত নষ্ট কৰা বুলি হিমন্তই কৰা মন্তব্য সন্দৰ্ভত এইবাৰ শুনক গগৈৰ প্ৰতিক্ৰিয়া। তেওঁৰ নিজৰ ধ্বংস যদি কৰিছে ভালেই হৈছে, তেওঁ যে আছিলে কেলে ধ্বংস যদি কৰিলে এই টিভি চেনেলটোনো কেতিয়া ল'লে। হিমন্ত পত্নীৰ ছেটেলাইট তেওঁহে এক প্ৰকাৰ কাজিয়া কৰি আজৰি অনা বুলি দাবী কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। পত্নী এদিনো কিন্তু টিভি চেনেললৈ মোৰ ওচৰলৈ অহা নাই। মইহে হেমন্তক লৈ মই নিজে মোৰ প্ৰধানমন্ত্ৰীৰ ওচৰত লগ পাইছোঁ। প্ৰধানমন্ত্ৰী নালাগে, হোম মিনিষ্টাৰ মই কাক লগ পোৱা লাইচেন্সৰ কাৰণে প্ৰথমটো ৰিজেক্টেই কৰিছিল, মই কাজিয়া কৰি লৈছোঁ। আচলতে সতীনীৰ যাত্ৰা ভংগ কৰিবলৈ গৈ গগৈয়ে এবাৰ নিজৰ নাক কাটি দল সংবিধান ৰক্ষা পদ আৰু গোপনীয়তাৰ শপত লৈ তেওঁ কি ভয়ংকৰভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। ব্যুৰো ৰিপৰ্ট, DY